তো এই গাড়ী ৰাতি ফুৰিব আহিছিলে চব হাং হয় আন্ধাৰ এইফালে সিধৰ গাড়ীখন ঠেলি আছে বঢ়িয়াকৈ মই বহি আছোঁ বাৰু লাখটো তেল নাই গাড়ী কি কৰোঁ এতিয়া ভগৱান জানে ৰখুৰা ভাল এই গাড়ী তেল চেল শেষ হৈ কিনে এলাখন বাকী য'ত মাৰিলোঁ গাহৰি লৈছোঁ 1 কিলো 3টা চলি এতিয়া বঢ়িয়াকৈ আমাৰ হৃদয় দি জুই ধৰি আছে ইফালে গাহৰি দিছোঁ গাহৰিখিনি বঢ়িয়াকৈ উহে ল'ম লৈ কিনে আপোনাক ৰান্ধা বঢ়িয়াকৈ ৰেচিপিটো দি আছোঁ বলক অলপমান আপোনাৰ গাহৰিটো হোৱাতে হালধি অলপমান দি দিব তেতিয়া ভাল তাৰমানে গাহৰিটো হালধীয়া কৰি দিয়ে অলপমান তো এই গাইজ আমাৰ ফাইনেলি বাকী হৈ গ'ল এতিয়া আমি বঢ়িয়াকৈ তেলটো দি ল'লোঁ তেলটো দি কিনে এতিয়া আমি মজাকৈ আলুখিনি দি ল'ম আলুখিনি দি বঢ়িয়াকৈ এতিয়া আমি ভাজিম আলুখিনি ভাজি লৈ কিনে মই কাঢ়াকৈ আলুখিনি ভাজি ল'ব তাৰপিছত আমাৰ পিঁয়াজটো দি দিব পিঁয়াজটো দিয়াৰ পিছত বঢ়িয়াকৈ পিঁয়াজটো অলপমান কাঢ়াকৈ ভাজি ল'ব কাঢ়াকৈ ভাজি লৈ আমাৰ উহেলা গাহৰিখিনি বঢ়িয়াকৈ পেলাই দিব পেলাই বঢ়িয়াকৈ লাইট দিব আমি তেজপাতটো দিব পাৰি গৈছোঁ এই ইটা দি দিছোঁ দে একো নহয় এতিয়া বঢ়িয়াকৈ ভাজি ল'লাক ভাজি লৈ কিনে এতিয়া আপোনালোক আদা নহৰু পেষ্টখিনি বঢ়িয়াকৈ দিব জ্বালাখিনি বটি লৈছোঁ আমি তাৰ লগত জ্বালাও দি দিছোঁ একেলগে জ্বালাখিনি দিয়াৰ পিছত বঢ়িয়া একদম মজাকৈ ভাজি আছোঁ অকণমান ভজা হোৱাৰ পিছত আমাৰ যিটো হালধি আৰু নিমখ মেইন বস্তু হৈছে এই দুটাই বঢ়িয়াকৈ দিয়াৰ পিছত ভাজি ল'ব আপোনালোকে বঢ়িয়াকৈ ভাজি ল'ব একদম মজা একদম সিজবা লাগিব মালটো বঢ়িয়াকৈ সিজাৰ পিছত বঢ়িয়াকৈ ভাজি ল'ব ভাজি লৈ আপোনালোকে যি মছলা পাতি দিয়ে আমাৰ আছে এইফালে বাকী ধনিয়া গুড়া দিছোঁ ইফালে মিট মছলা দিছোঁ লগতে আমাৰ গৰম মছলাও আছে আৰু আমি ৰেড চিলিটো অলপমান দি দিছিলোঁ আগতে বঢ়িয়াকৈ আমি এখানি মছলাখিনি অলপমান ভাজা যাব লাগিব তাৰপিছত বঢ়িয়াকৈ অলপমান আমাৰ বিলাহীকেইটা বেছি পকা নাই আমাৰ কাঁচা বিলাহী দি দিছোঁ দে বঢ়িয়া একো নহয় খাব পাৰিলে হ'ল বঢ়িয়াকৈ ভাজি লোৱাৰ পিছত আমি এতিয়া পানী দিম পানীটো খালি আমি আলুটো সিজবাক গেলে দিছোঁ কিন্তু আমাৰ গ্ৰেভি হ'ব আঞ্জা একদম মজা গ্ৰেভি কৰি কিনে আমি খাম আমি মানে অলপমান 3টা চলি না বেছি জল চল নালগে আমাৰ আৰু হলাকে আৰু ফাইনেলি আঞ্জা এক পিচ মুখত ভৰাই দিওঁ মজা